হাই হেল্ল' নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি এটা জেগাত জেগালৈ বুলি গৈ আছোঁ। আজি জেগাটো ক'ত গৈ আছোঁ তো চাবলৈ ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। মোৰ লগত গৈ আছে হাই গাইছ, আজি দিনৰ চেনেলত প্ৰথমবাৰ গৈ আছোঁ আৰু আমি বাসুদেৱ থানলৈ বুলি। তো ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ, আগত যোৱা নাই, তো চাই থাকক। তো গাইছ আমি গৈ আছোঁ লাহে লাহে, তো চাই থাকক। ধুনীয়া লোকেশ্যন গাইছ। এতিয়া বাইক চলাই আছে আমাৰ সদানন্দ। তো এনেকৈ আমি গৈ আছোঁ দুইটাই। আৰু কিমানমান দূৰ হ'ব? আৰু আছে আধা ঘণ্টামান লাগিব ইয়াৰ পৰা। তো গাইছ চাই থাকক। গাইজ লোকেশ্যনটো কি ধুনীয়া লাগিছে চাওক আপোনালোকে। কথা কোৱা ইমান অভ্যাস নাই তো গাইজ, কি ক'ম আৰু মানে। গাইজ ধান ওলালে চাওক, পুৰা হালধীয়া হালধীয়া। সেইটো দিনত কিবা এটা ভাল লাগে ন, মানে চাৰিওফালে পুৰা সেউজীয়া যে, সেউজীয়া হৈ থাকিলে কিবা এটা ভাল লাগে। উন্মাদ হৈহে পাহৰ বিচৰণ, ধুপি ধুপি তৰালি ফুলা এটি মন, উন্মাদ হৈহে পাহৰ বিচৰণ। ইমান দূৰ আহিলোঁ, তো এতিয়া ৰাস্তাটো কি ক'ম আৰু, ইমান বেয়া মানে। চাওকচোন ৰাস্তা ইমান বেয়া। ফাইনেলি পামগৈ আৰু ইয়াৰ পৰা অকণমান 1 কিলোমিটাৰমান আছে চাগে। ৰ'দ দিলে ঠিক আছে ন, ৰ'দ দিলে ভাল হয়। বৰষুণ দিলে মানে কি ক'বা আৰু, যদি লং পেণ্ট পিন্ধি অহা হয় ন পূৰা মানে চেচ হৈ যায় আৰু। আমাৰ ৰাইডাৰ আমাৰ সদানন্দ ৰাইডাৰে চলাই আছে বাইক। চাই যাওক এনেকৈ টাৰ্ণিং দিব এতিয়া। মানে অকণো তিতিবলৈ মন নাই, পূৰা কমাই দিব লগা হয়। কি ক'ম আৰু গাইছ, মানে ৰাস্তা বেয়া মানে আগত। কেনেকুৱা লাগিছে তো? ওপৰ ফৰেক্সৰ নিচিনাহে দেখিছোঁ মই নিজকে আজি। হয় নেকি? অঁ, মানে আপোনালোকে কোন কোন জেগাৰ পৰা চাই ন ব্লগটো, তো কমেণ্ট কৰি দিব তলত, আৰু চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। মজা লোকেশ্যন। তো গাইছ চাওক নদী, মানে ল'ৰা মানে গা ধুই আছে। আমাৰ ৰাইডাৰে বাইক চলাই আছে চাওক, পূৰা গাঁৱলীয়া ৰাস্তা। গাঁৱলীয়া ৰাস্তা, কিন্তু টাৰ্ণিং বেয়া দিয়ে আকৌ দেই কাটতো। হয় নেকি? বেয়া জানে মানে নেলি। মানে এতিয়া সদানন্দ কি ক'ম আৰু, এইটো খুলি আছে মানে, মই খুলিছিলোঁ কিন্তু মই নোৱাৰিলোঁ মানে, তো সদানন্দ খুলি আছে। ফাইনেলি পালোহি সদানন্দ মোমায়েকৰ ঘৰত মানে, তো সদানন্দ গৈ আছে আকৌ। তো গাইজ ভিডিঅ'টো ইমানতে আছিলে, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিওঁ।